আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীলৈ। আৰু আজি আমি আহিছোঁ মঠাঝাৰ মঠ মন্দিৰলৈ। চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুসুটি পঞ্চায়তৰ মঠাঝাৰ গাঁৱত অৱস্থিত মঠাঝাৰ মঠ মন্দিৰ হৈছে অতি পুৰণি শৈৱপীঠ। ইতিহাসবিদসকলে অনুমান কৰা মতে আজিৰ পৰা প্ৰায় 1500 বছৰ আগতে ষষ্ঠ শতিকাৰ কামৰূপৰ ৰজা মহাভূতি বৰ্মনে এই মন্দিৰ স্থাপন কৰিছিল। এই মন্দিৰলৈ সমগ্ৰ অঞ্চলটোৰ লগতে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকসকল অহা পৰিলক্ষিত হয়। ইয়াৰ উপৰি ভক্তপ্ৰাণ লোকসকলে এই থানত চাকি জ্বলোৱাৰ উপৰিও নাম কীৰ্তন কৰি মহাদেৱৰ আৰাধনা কৰে। চৌপাশ সেউজীয়া প্ৰাকৃতিক শোভাৰে আগুৰি থকা এই শৈৱপীঠলৈ বছৰটোৰ বিভিন্ন সময়ত দুই এজন পৰ্যটক অহাও পৰিলক্ষিত হয়। মোৰ লগত আছে মন্দিৰৰ পূজাৰীজন আৰু তেওঁৰ পৰা জানিম মন্দিৰটোৰ বিষয়ে। মঠাঝাৰ মঠ মন্দিৰ সংৰক্ষণ কমিটিয়ে চলাই আছে বৰ্তমান মন্দিৰটো। এই মন্দিৰটো বহুত পুৰণা কালীৰ মন্দিৰ। এইটো মোৰ বৰ্তমান 48 বছৰমান হৈ থাকে এই মন্দিৰত দিন কটাব। বৰ্তমান এতিয়ালৈ আছোঁ। গতিকে ইতিবৃত্তি বহুত এই মন্দিৰৰ, আৰু যোনে খুজিলোঁ জাগা খোজে তাকে পায় বুলিয়ে ইতিবৃত্তি বহুত, আৰু বহুত পুৰণা বস্তু শিৱৰ এটাই পৰিয়াল ইয়াত আছেই। আৰু তাৰপিছত আৰু বহুত মানে আছে, আৰু লক্ষী সৰস্বতী এইবিলাক বহুত আছে। গতিকে আৰু কিবা এই সিফালে আৰু মই নাজানো দেচোন মোৰ দিনৰ কথা এইকেইটা। এতিয়া বৰ্তমান মন্দিৰটো কিছু সংখ্যক মাল অলপ বাহিৰত আছে। এতিয়া ভিতৰলৈ আনিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। শিৱৰাত্ৰি বৰ্তমান এই মন্দিৰটো নৱনিৰ্মিত। ইয়াত শিৱৰাত্ৰিত ইয়াতে থাপনা স্থাপন কৰা হ'ব মন্দিৰৰ ভিতৰত। বৰ্তমান থাপনাখন বাহিৰত অস্থায়ী ৰূপে আছে ইয়াত। আৰু আপোনালোকেও আহিব শিৱৰাত্ৰিত, ইয়াত থাপনা স্থাপন কৰিব, ভাল লাগিব। মন্দিৰটো বহু পুৰণি, চাবলগীয়া বস্তু আছে, আহিব। নতুনকৈ নিৰ্মাণ হৈ থকা মন্দিৰটোৰ পূজা অৰ্চনাৰ বাবে ব্যৱহৃত পদুম ফুলৰ আকাৰৰ বেদীখন মন্দিৰটোৰ কাষতে অস্থায়ী ৰূপত ৰখা হৈছে। মন্দিৰ পৰিচালনা সমিতিয়ে জানিব দিয়া মতে এই বৰ্ষৰ শিৱ পূজাৰ সময়ত ইয়াক আকৌ নৱনিৰ্মিত মন্দিৰত স্থাপন কৰা হ'ব।
এই ঐতিহাসিক মঠ মন্দিৰৰ কাষতে দক্ষিণ দিশত এটি বিষ্ণু মন্দিৰ অৱস্থিত। উল্লেখযোগ্য যে প্ৰায় ষষ্ঠ শতিকাৰ বিষ্ণু মূৰ্তিৰ সৈতে মিল থকা এটি সুন্দৰ বিষ্ণু মূৰ্তি 2003 চনত দক্ষিণৰ বৃহৎ আকাৰৰ পুখুৰীটোৰ কিছু অংশ খান্দোতে উদ্ধাৰ হয়। মঠহাজাৰবাসীয়ে যুদ্ধকালীন তৎপৰতাৰে পুখুৰীটোৰ পাৰতে নতুনকৈ এটি মন্দিৰ স্থাপন কৰে আৰু 12/6/2003 তাৰিখে সকলোৰে বাবে এই বিষ্ণু মন্দিৰৰ দ্বাৰ মুকলি কৰি দিয়ে। এই মঠ মন্দিৰটোক ৰাইজৰ চকুলৈ অনাৰ উদ্দেশ্যে মঠহাজাৰবাসী ৰাইজে 1901 চনমানত মঠৰ দল প্ৰতিষ্ঠা কৰে। তেতিয়াৰে পৰাই দৌল উৎসৱটি প্ৰত্যেক বছৰে বহাগ মাহৰ 5 তাৰিখে অনুষ্ঠিত কৰি আহিছে। এই ঐতিহাসিক মঠহাজাৰ মঠ মন্দিৰে আৰু প্ৰচাৰ লাভ কৰক, এয়াই আমাৰ কাম্য।